এয়া আৰাম কৰি পঢ়িলোঁ চকীখনত আৰু এটি গান মনলৈ আহিল নষ্টালজিক হৈ পৰিলোঁ গানটো গুণগুণাওঁ আপোনালোকৰ আগত এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কি হল দিলি কল কল হুৱাই এটি চৰাই এজাক বতাহে পাহে পাহে মাধুই মালতীক দিলে দুলাই এজাক বতাহে পাহে পাহে মাধুই মালতীক দিলে দুলাই অলফুলকৈ থৈ গ'ল মৰম বিলাই এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কি সুৰ দিলি কল একচুৱেলি এই গানটো আমাৰ সময়ৰ গান আমি তেতিয়া এই গানটোত আমি নাচিছিলোঁ গুণগুণাইছিলোঁ বিহুৰ সময়ত বিশেষকৈ আমি বিহু ফাংচনবোৰত গাবলৈ চেষ্টা কৰিছিলোঁ বহুত মৰম লাগে গানবোৰ আৰু এই বহাগৰ সময়কণ আমাৰ বহাগ মাহতে গোটেই অসমৰ প্ৰকৃতিয়ে নতুন ৰূপ লয় জানেই নতুন গছত নতুন নতুন পাত হয় ফুলবোৰ জীপাল পায় ফুলি উঠে বৰ মৰম লাগে দেখিবলৈ এই পৰিৱেশবোৰ কিন্তু এটা কথা আগৰ যেন ক্লাইমেটো আজিকালি চেঞ্জ হৈ গৈছে এইবাৰ বহুতবোৰ দেখিছোঁ গছবোৰ লঠঙা হৈয়ে থাকিলে বুজি পোৱা নাই গছবোৰ কিয় লঠঙা হৈ থাকিল আগতেতো প্ৰত্যেকডাল গছতেই কুঁহিপাত ওলায় আৰু কুঁহিপাতে গোটেই মানে ঠাইকণ বৰ মৰম লগা কৰি পেলায় যেতিয়া লঠঙা গছডালত পাতবোৰ ওলাবলৈ ধৰে সঁচাকেই মানে চাবলগীয়া কিন্তু এইবাৰ মই বহুতবোৰ জেগাত দেখিছোঁ গছবোৰ লঠঙা হৈ পৰিছে দুখ লাগিছে যেন প্ৰকৃতিয়েও ৰূপ সলাইছে তেওঁলোকেও দুখ কৰিছে নেকি এইবোৰ চব ভগৱানৰে লীলা নহয় জানো নিশ্চয় আমাৰ মাজত যিবোৰ মলিনতা আহি পৰিছে সেই মলিনতাবোৰ দেখি গছবোৰেও যেন লজ্জিত হৈছে কিয়নো আজিৰ যুগত যি মলিনতাৰে যি মানুহৰ মনৰ কলুষিকতাবোৰ বহুত গাঢ় হৈ উঠিছে প্ৰকৃতিও যেন লাজ কৰিছে সঁচা অৰ্থত ক'বলৈ গ'লে এনেই বহাগ বুলি ক'লে নাহৰ ফুলে তগৰ ফুলে কুঁহিপাতবোৰে ঢৌ তুলি তুলি নাচে এনেকুৱা মনলৈ আহে ভাল লাগে সেই কথাবোৰ মনত পৰিলে কিন্তু এতিয়া বহুত চেঞ্জ দেই মই দেখিছোঁ বহুতবোৰ মানে কোনো নতুনত্বটো দেখা পোৱা যোৱা নাই আৰু এয়া মই বহি আছোঁ য'ত এয়া আমাৰ হালধীয়া ফুলবোৰ দেখিছেনে ইয়াতে মই অলপ ফুল তলৰ পৰাই এইটো আৰম্ভ হৈছে গছডাল ইয়ালৈকে টানিছোঁ এই ফুলখিনি কিমান মৰম লগা চাওক হালধীয়া ফুল গতিকে কিছুমান ফুল ফুলিছে কিন্তু কিছুমান এই বনৰীয়া ফুলবোৰ যে বনৰীয়া কপৌ ফুল আপোনালোকে চাগে দেখিছে যেতিয়া আমি ফৰেষ্টবোৰত যাওঁ তেতিয়া বনৰীয়া কপৌ ফুল দেখা পাওঁ মই মোৰ ঘৰৰ আগত এজোপা নিম গছ আছে তাত মই বনৰীয়া কপৌ ফুল লগাইছোঁ দেখিছোঁ এতিয়ালৈকে ফুলা নাই আগতেতো ফুলি যায় কিন্তু কিয় ফুলা নাই মনলৈ প্ৰশ্ন আহে বাৰে বাৰে তাৰপিছত চাওঁগৈ ফুলিছে নেকি ফুলিলে ভাল লাগে তাত ফুলা নাই এতিয়ালৈকে সেইকাৰণে দেখিছোঁ প্ৰকৃতিও চেঞ্জ হৈছে
প্ৰকৃতিও দুখত ম্ৰিয়মান হৈছে আৰু এই যে যোনকণ এই সন্ধিয়া আৰু আবেলিৰ মুহূৰ্তকণ বৰ মৰম লাগে বিশেষকৈ কেতিয়া মৰম লাগে অলপ পিছতে চৰাইবোৰ চি চিকৈ আকাশৰ ওপৰেদি উৰি যাব তেওঁলোকৰ লক্ষ্যস্থানলৈ তেওঁলোকে সজাত সোমাবগৈ কিছুমানে হয়তো মাকবোৰে অপেক্ষা কৰি থাকিব তেওঁলোকৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে ল'ৰা ছোৱালীবোৰ আহিব তেওঁলোকক খুৱাব মৰম কৰিব গতিকে সেই পৰিৱেশটো মই বৰ ভাল পাওঁ মই বহুত উপভোগ কৰোঁ সেই পৰিৱেশবোৰ এতিয়া সেইবোৰো দেখা পাবলৈ নোহোৱা হৈছে কেতিয়াবা আগতে যেতিয়া মই সন্ধিয়া সময়ত বহি থাকোঁ বা মানে আবেলি সময়ত এনেকুৱা চেয়াৰখনতে চৰাইবোৰ জাক জাকৈ দেখক আকাশত এই আকাশত লক্ষ্য কৰিছেনে এটা চৰাই দেখিবলৈ নাই মই চৰাইৰ অপেক্ষাতে বহি আছোঁ কিন্তু নাই দেখোন এতিয়া চৰাইও অহা নাই তথাপিও অপেক্ষাকৃত কিজানি আহিব দেখা পাম বৰ মৰম লাগে মোৰ চৰাইবোৰক ৰঙা নীলা চৰাইবোৰ পাখি মেলি মেলি আহে কিছুমান পৰিভ্ৰমী চৰাইবোৰো এই মাহতে দেখা পোৱা যায় আমি যেতিয়া ফৰেষ্টবোৰলৈ যাওঁ পবিতৰাতো আপোনাৰ অসংখ্য পৰিভ্ৰমী চৰাই তাত তোমাৰ মানে গোটেই আৱৰি থাকে পৰিভ্ৰমী চৰাইৰে আপুনি বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই দেখিব পবিতৰাত গ'লে সেই পৰিৱেশটো মোৰ খুব ভাল পাওঁ মই পবিতৰাৰ মানে কাজিৰঙাতকৈ পবিতৰাত আপোনাৰ চৰাইবোৰ বেছিকৈ দেখিবলৈ পায় সেইবোৰক কয় পৰিভ্ৰমী চৰাই সেইবোৰ চাই বৰ ভাল লাগে এবাৰ হৈ গ'ল বহুত বছৰেই হ'ল মই পবিতৰা গৈছিলোঁ তেতিয়া সেই চৰাইবোৰক লক্ষ্য কৰিছিলোঁ আৰু মোৰ ভাল লাগিছিল চৰাইবোৰ দেখি বিশেষকৈ মোৰ ভাটৌ চৰাইটি ইমান ভাল লাগে যি শিকাওঁ তাকে শিকি যায় সঁচাকৈ আচৰিত বহুত ভাল লাগে মোৰ ছোৱালী ঘৰত কিছুমান চৰাই পুহিছে সিহঁতেও ইমান ধুনীয়াকৈ কথা ক'ব পৰা হৈছে মানে বহুত সুন্দৰ ৰেছপন্স কৰে চি 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 মাতি থাকে গ'লে যেন সিহঁতে আমন্ত্ৰণ কৰিছে সিহঁত যেন মতলীয়া হৈ গৈছে বৰ মৰম লাগে সেই চৰাইবোৰ দেখিলে আজিকালি কিনিবলৈ পায় সজাত থ'ব পাৰি সিহঁতক বৰ মৰম লাগে আপুনি যদি আনি পেলাই গাৰ্ডেনিঙত তেনেকৈ ধুনীয়াকৈ সজাই থয় সেইটো এটা বহুত ধুনীয়া শ্ব' হয় বৰ ভাল লাগে সেইবোৰ চৰাইবোৰক আৰু সন্ধিয়াৰ সময়ত যেতিয়া এই আবেলি আৰু সন্ধিয়াৰ মুহূৰ্তত মই সদায় এটি গান গাইছিলোঁ মই ঘৰত থাকোঁতেও গাওঁ সেই গানটো মোৰ বৰ প্ৰিয় আপোনালোকৰ আগত গাই শুনাম গানটো হ'ল সন্ধিয়াৰ আকাশত এহালি তৰাই তোমাৰ কথাকে শুন দিয়ে সোঁৱৰাই ৰঙীন আবেগে ধৰা সিদিনা সন্ধিয়া তুমি মই আছিলোঁ হৈ মতলীয়া সন্ধিয়াৰ আকাশত এহালি তৰাই গানটো গাই আছোঁ কিন্তু নাই দেখোন চৰাইবোৰ দেখিবলৈ পোৱা নাই গানটো গাবলৈও মন যোৱা নাই কিয়নো চৰাইবোৰেই অহা নাই তথাপিও গানটো বৰ প্ৰিয় সেইকাৰণে আপোনালোকৰ আগত ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ আৰু এইকণত মই এতিয়া অলপ মানে বেলকনিত বহি আছোঁ এই মোৰ সৰু এটা বেলকনি আছে এইখিনিতে এইবোৰ মই গণেশ বাবা এইফালে গছবোৰ সৰু সৰুকৈ ৰুইছোঁ কণকণীয়া এয়া চাওক মৰম লগাকৈ ফুলবোৰ গছবোৰ লগাইছোঁ মই গছ নহয় এটা কথা মই ফুলতকৈও গছ বেছি ভাল পাওঁ মানে পাত টাইপৰ য'ত পাত থাকে সেইবোৰ মোৰ বেছি প্ৰিয় বহুত মৰম লাগে মই বেছিকৈ মোৰ কালেকশ্যন পাত টাইপৰ মানে গছবোৰেই মোৰ কালেকশ্যন বেছি আছে প্ৰত্যেকডাল পাতবোৰেই মোৰ বৰ মৰম লাগে কিছুমান পাতৰ শ্বেপবোৰ ইমান সুন্দৰ খুব ভাল লাগে
আৰু কেতিয়াবা মই কি কৰোঁ কেতিয়াবা যদি মই খোজকাঢ়িব যাওঁ তেতিয়া যেনিবা তলত যেনিবা পাত এটা পৰি আছে পাতৰ মানে যোনটো মানে পাতৰ শ্বেপটো খুব ধুনীয়া সেইটো মই এনেকৈ ধুনীয়াকৈ হাতেদি উঠাই লৈ আনো অকল এটা নহয় কেইটামান সৰহকৈ উঠাই লৈ আনি মই কি কৰোঁ জানেনে ডাইনিং টেবুলখনত এনেকৈ পাতকেইটা এনেকৈ সজাই দিওঁ সজাই দি তাত এখন প্লাষ্টিক পাৰি দিলোঁ তাৰপিছত ইমান মৰম লগা এটা মানে দেখিবলৈ হৈ যায় বৰ ভাল লাগে খুব মৰম লাগে টেবুলখন আপুনি কিবা ফেষ্টিভেল পাতিছে সেইটো সময়তে আপুনি সেই পাতবোৰ কালেক্ট কৰক আনি আপুনি ডাইনিং টেবুলখন ধুনীয়াকৈ সজাওক তাত এখন প্লাষ্টিক পাৰি দিয়ক বৰ ধুনীয়া লাগে সেই বস্তুটো গতিকে মই চেষ্টা কৰোঁ সেই পৰিৱেশটো আনিবলৈ বহুত ভাল লাগে মোৰ আৰু আজি গতিকে সেইবোৰ মোৰ মানে মনৰ যিবোৰ অৱস্থা আজি চাওকচোন বহি আছোঁ কিন্তু নাই এটা চৰাই নাই কোনো সঁহাৰি দুখেই লাগিছে তথাপি অপেক্ষাকৃত ন আৰু এটা মোৰ এইটো সময়তে এটা চায়েৰী মনত পৰিছে শুনক চায়েৰী কোনোবা আহিল নে আহিব কোনোবা আহিল নে আহিব কিন্তু কি কৰিম অপেক্ষাটো কৰিবই লাগিব আজি তুমি নাহিলা কাইলৈ হয়তো তোমাক পাবলৈ আশা কৰিম তেতিয়া যদি তুমি আহিবা এইটো কিয় মনত পৰিলে চৰাইলৈ মই অপেক্ষা কৰি আছোঁ আৰু তেনেকৈ ঠিক এইটো মানে চায়েৰী মানুহৰ ক্ষেত্ৰতো নিৰ্ভৰযোগ্য গতিকে মই চৰাইলৈ অপেক্ষা কৰি আছোঁ চৰাই নাহিলে হয়তো কাইলৈ মই আকৌ তেখেতসকললৈ চিন্তা কৰিম যে আহিব নেকি কিন্তু কালিও নাহিলে উপায় নাই অপেক্ষাটো কৰিবই লাগিব হয়নে আমি সদায় অপেক্ষাকৃত আমি সদায় আশা কৰোঁ যে আমি কিবা এটা নতুনত্ব বিচাৰি ল'ম নতুনত্ব পাম সেই আশাৰ মাজত আমি ওলমি থাকোঁ আশাবোৰ কেতিয়াবা প্ৰতিফলিত হয় কেতিয়াবা নহয় গতিকে হয়তো মানুহৰ জীৱনটো ঠিক তেনেধৰণৰেই সকলো বস্তু হঠাতে পোৱা নাযায় গতিকে আমি সকলো বস্তু হঠাতে পাবলৈ আশাও কৰিব নালাগে আমি অপেক্ষা কৰিব লাগে অপেক্ষাৰ ফল বোলে বহুত মধুৰ হয় গতিকে আমি অপেক্ষা কৰোঁ আজি আপোনালোকক মই চৰাই চিৰিকটি একো দেখুৱাব নোৱাৰিলোঁ বেয়া নাপাব হয়তো এদিন মই কেপচাৰ কৰিম এই সন্ধিয়াৰ মুহূৰ্ত আবেলিৰ সন্ধিয়াৰ মুহূৰ্তটো মই কেপচাৰ কৰিম আৰু আপোনালোকক দেখুৱাম চৰাই চিৰিকটিবোৰ কেনেকৈ আহে নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দিবলৈ একোৱেই নাই এই ফুলটোকে চাওকচোন বৰ মৰম লগা ফুল আপোনালোকে ছিঙক আৰু সকলোৱে খোপাত মাৰক এপাহি হালধীয়া ফুল মৰমৰ ফুলপাহ আৰু এই ফুলপাহ দেখি এটা গান আকৌ মনলৈ আহি গ'ল নহয় গাই শুনাওনে বাৰু অ' ফুলপাহ হালি সজলিছ অ' ফুলপাহ কি কথা পাতিছ কিনো বতাহ ঝাকি তই নাচিবাগি সাপতি ধৰিছ সেইটো ফুল বৰ মৰম লগা ঠিক আছে বাই বাই আপোনালোকক এদিন একদম চৰাই চিৰিকটিবোৰৰ সৈতে যি চৰাই চিৰিকটি ধুনীয়া শব্দবোৰ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম গতিকে আজি আপোনালোকৰ পৰা বিদায় মাগিছোঁ এনেকৈ মোক মাজে সময়ে দেখি থাকিব মই নেচাৰৰ লগতে জড়িত আৰু মই বহুত আৱেগিক হয় মই বহুত ইম'শ্যনেল আৰু লগতে মই ৰোমান্টিকো হয় গতিকে জীৱনটো এনেকৈ কেতিয়াবা চেষ্টা কৰোঁ আপোনালোকৰ ওচৰত এটা ভিডিঅ' দিবলৈ ভাল লাগিলে লাইক কমেণ্ট কৰিব
মোক উৎসাহ দিব আজিলৈ বাই আপোনালোকৰ সহায় সঁহাৰি মোৰ বহুত আৱশ্যক গতিকে বাই 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 বাই